নমস্কাৰ ষ্টৰী টেলাৰ মিঠুৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ অন্তিমটো দিন। আজি পুনৰবাৰ মই আপোনালোকক অধিৱেশনস্থলীলৈ লৈ আহিছোঁ। আজি পৰমানন্দ আটা ক্ষেত্ৰ তথা ইয়াৰ চৌপাশ লোকে লোকাৰণ্য হৈ পৰিছে। আমি ৰাতিপুৱাই আহি জোনাই পালোহি, কিন্তু অধিৱেশনস্থলীৰ পৰা বহুত দূৰৈতে গাড়ী থৈ আমি আহিবলগীয়া হৈছে। এতিয়া প্ৰায় ৩ কিলোমিটাৰ বাট খোজকাঢ়ি আহি আমি অধিৱেশনস্থলী পাইছোঁহি। আপোনালোকে দেখিছেই সমগ্ৰ জোনাইত আজি বীৰ দি বাট পাবলৈ নোহোৱা হৈছে। অনুষ্ঠানভাগীৰ অন্তিমটো দিনৰ কাৰ্যসূচীসমূহৰ মাজলৈ আজি আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমে পদাধিকাৰৰ দ্বাৰা পতাকা উত্তোলন আৰু তাৰ পাছতে আৰম্ভ হ'ব শোভাযাত্ৰা। আজিৰ দিনটোৰ এক অন্যতম আকৰ্ষণৰ কাৰ্যসূচী হৈছে এই শোভাযাত্ৰা। তাৰ মাজতে মই আপোনালোকক গ্ৰন্থমেলাৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অধিৱেশনস্থলীত আজি ভক্ত বৈষ্ণৱসকলে হৰিনামৰ অমিয়া হোঠা বোৱাইছে। চৌপাশে কেৱল হৰিনাম আৰু হৰিনাম। সমগ্ৰ অসমৰ ভক্ত বৈষ্ণৱৰ পদৰেণুৰে জোনাইৰ এই অধিৱেশনস্থলী আজি এক পবিত্ৰ ধামলৈ ৰূপান্তৰ হৈছে। এতিয়া আমি মূল দুৱাৰেদি সোমাই আহিছোঁ আৰু অধিৱেশনস্থলীৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মূল দুৱাৰেদি সোমাই আহোঁতে সন্মুখত থকা অপূৰ্ব ৰথখন দেখিছে। এইখন শোভাযাত্ৰাৰ বাবে তেওঁলোকে সাজু কৰি ৰাখিছে। ইমান ধুনীয়াকৈ সজাইছে ৰথখন তেওঁলোকে। এই ৰথখনতে তেওঁলোকে নামঘৰ স্থাপন কৰি ভাগৱত প্ৰতিষ্ঠা কৰি লৈছে আৰু সমগ্ৰ শোভাযাত্ৰাৰ সময়ছোৱাত ভক্তসকলে এই ৰথখনতে নাম প্ৰসংগ কৰি যাব। গতিকে আপোনালোকক ইয়াৰ পৰাই দেখুৱাবলৈ যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পতাকা উত্তোলনস্থলী। যিহেতু ভক্তসকলে আৱৰি ৰাখিছে সমগ্ৰ পতাকা উত্তোলনস্থলীটো, ৰাইজৰ যথেষ্ট ভিৰ হৈ আছে। অধিৱেশনস্থলীৰ মূল মণ্ডপৰ ফালে সোমাই যাওঁতে আপোনালোকে দেখিবলৈ পাব এভাগি বহুত ডাঙৰকৈ সজাই থোৱা ভাগৱত। এই ভাগৱত ভাগিক বৰ সুন্দৰকৈ তেওঁলোকে সজাই তুলিছে। এতিয়া আপোনালোকক মূল মণ্ডপৰ ফালে লৈ আহিছোঁ। মোৰ আগৰ ভিডিঅ'টোতো আপোনালোকক মূল মণ্ডপ তথা ইয়াৰ লগত সকলোখিনি পৰিৱেশ আগতেও দেখুৱাইছিলোঁ, কিন্তু যিহেতু সেয়া প্ৰস্তুতিৰ সময় আছিল আৰু এতিয়া যিহেতু অনুষ্ঠানটো চলি আছে, গতিকে সমগ্ৰ অঞ্চলটো লোকে লোকাৰণ্য হৈ পৰিছে। এয়া চাওক, আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ, মূল মণ্ডপ তথা ইয়াৰ আশে পাশৰ অঞ্চলবোৰ। আধ্যাত্মিক চেতনাৰে পৰিপূৰ্ণ এই অনুষ্ঠানটিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ সহস্ৰজন ভক্তৰ আগমন হৈছে। আপোনালোকে দেখিছেই
ভক্তসকলে এনেদৰে এজনে আনজনক লগ পাই মুখত এফাকি হৰি নামেৰে এই অধিৱেশনৰ লগত বিলীন হৈ গৈছে। এতিয়া আপোনালোকক লৈ যাবলৈ ওলাইছোঁ গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ মাজলৈ। সমগ্ৰ অসমৰ পৰা অহা ভক্তগণে কেৱল অধিৱেশনস্থলীতে নহয়, তেওঁলোকে এই গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ মাজতো আহি যথেষ্ট ভিৰ কৰিছেহি। শিশু কিশোৰ আবাল বৃদ্ধ বনিতা সকলোৱে অধিৱেশনৰ লগে লগে গ্ৰন্থমেলা আৰু বাণিজ্য মেলাও যথেষ্ট উপভোগ কৰিছে। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে সৰ্ববৃহৎ ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শক সাৰোগত কৰি যি একতাৰ এনাজৰীৰে সকলোকে বান্ধিছে, সেয়া আজিৰ দৰে ভৱিষ্যতলৈ অটুট থাকক। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আদৰ্শ সকলোৰে বাবে অনুকৰণীয় হৈ ৰওক।